অৰ্জপত্নী। বিয়াৰ প্ৰথম নিশা অমিত শোৱনি কোঠালৈ সোমাই আহিল। কিন্তু এয়া কি? শোৱনি কোঠাত ৰশ্মিৰেখা নাই। তাৰ পৰিৱৰ্তে অমিতে টেবুলত লক্ষ্য কৰিলে এখন চিঠি। সি উদ্বিগ্নতাৰে চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে। সঁচা কথা ক'বলৈ গ'লে মই বহু চেষ্টা কৰিছিলোঁ, কিন্তু কথাখিনি আপোনাক ক'বলৈ কেতিয়াও সাহস গোটাব নোৱাৰিলোঁ। মই এজন ল'ৰাক ভাল পাইছিলোঁ। আমাৰ মাজত স্বামী স্ত্ৰীৰ দৰে সম্পৰ্ক আছিল, কিন্তু আমাৰ জাতি বেলেগ বাবে আমি বিয়া পাতিব পৰা নাছিলোঁ। অৱশেষত আপোনাৰ লগত মোৰ বিয়া ঠিক হৈ গ'ল। মোৰ মনলৈ বাৰে বাৰে আহিছিল যে মই সকলো সঁচা কথা আপোনাক খুলি ক'ম। বিয়াৰ ধামখুমীয়াত একো কোৱা নহ'ল। পিতৃ মাতৃৰ সন্মানহানিৰ ভয়তো আপোনাৰ লগত সম্পৰ্ক ভাঙিব বিচৰা নাছিলোঁ। মানুহে কয় যে বিয়াৰ পিছত নতুন জীৱন আৰম্ভ হয়। আমাৰ নতুন জীৱনটো মিছা কথাৰে আৰম্ভ হোৱাটো মই নিবিচাৰোঁ। এতিয়া চূড়ান্ত সিদ্ধান্ত আপোনাৰ। আপুনি কি বিচাৰে? যদি আপুনি সম্পৰ্কটো ভাঙিব বিচাৰে তেন্তে ভাঙি পেলাওক, মই একো নকওঁ, কিন্তু মোক ঘৰৰ পৰা বাহিৰ কৰি নিদিব। এতিয়া আপুনি নিশ্চয় ভাবিছে মই কিমান স্বাৰ্থপৰ। হয়, মই স্বাৰ্থপৰ, কিন্তু মা দেউতাৰ সন্মান ৰক্ষাৰ বাবেহে মই স্বাৰ্থপৰ হ'বলগীয়া হৈছে। মই মানি লওঁ যে মই যি কৰিলোঁ সেয়া ভুল আছিল। জীৱনৰ কিছুমান মুহূৰ্তত দুৰ্বল হৈ ভুল কৰিলোঁ, আৰু হয়তো তাৰ শাস্তি গোটেই জীৱন মই ভোগ কৰিব লাগিব। যদি আপুনি বিচাৰে তেনেহ'লে মই ঘৰৰ সকলো কাম দাসীৰ দৰে কৰি ঘৰৰ এটা চুকত শুই থাকিম। ইচ্ছা কৰিলে আপুনি দ্বিতীয় বিবাহো কৰাব পাৰে, মই একো নকওঁ। কাৰণ এয়া আপোনাৰ জীৱন, আপুনি যি বিচাৰে তাকে কৰিব পাৰে। যদি মোক আপোনাৰ ঘৰত ৰাখিব নিবিচাৰে তেন্তে মোক বিষ খুৱাই মাৰি পেলাওক। ছোৱালী এজনী বিয়া হৈ মাতৃগৃহৰ পৰা অহাৰ পিছত তাইৰ স্বামীৰ ঘৰখনে আচল ঘৰ। মোক মাৰি পেলালেও মোৰ মা দেউতাই এই সমাজত সন্মানেৰে শান্তিৰে জীয়াই থাকিব পাৰিব। মই সিহঁতৰ জীৱনত কলংক হ'ব নিবিচাৰোঁ। পত্নীক অৰ্ধাংগিনী বুলি কোৱা হয়, স্বামীৰ শৰীৰৰ আধা। তেওঁ স্বামীৰ ভাল বেয়া সুখ দুখৰ সংগী। এই মুহূৰ্তত মই আপোনাৰ পত্নী কেৱল সমাজক দেখুৱাবলৈ। আচলতে মই এতিয়া আধা পত্নী হৈ পৰিছোঁ। এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কি বিচাৰে। আপোনাৰ সিদ্ধান্ত মই নতশিৰে মানি ল'ম। ইতি আপোনাৰ আধা পত্নী ৰশ্মিৰেখা। টেবুলত ৰখা সেই চিঠিখন পঢ়াৰ পিছত নাজানো অমিত কি চিন্তাত ডুব গ'ল। সি কোঠাটোৰ চাৰিওফালে চালে যদিও ৰশ্মিৰেখাৰ কোনো লেখজোখ নাছিল। হাতত চিঠিখন লৈ অমিতে ৰশ্মিৰেখাক প্ৰথমে বাথৰুম, তাৰ পিছত বিভিন্ন কোঠা, ড্ৰয়িং ৰুম আদি সকলোতে বিচাৰিলে, আৰু তাৰ পিছত টেৰেছলৈও গ'ল যদিও ৰশ্মিৰেখাক ক'তো বিচাৰি নাপালে। চিঠিখন টেবুলত থৈ সি বিচনাত বহি পৰিল। সি চকু দুটা মুদি চিন্তা কৰিবলৈ ধৰিলে। কোঠাটোত তেতিয়া মাথো নিস্তব্ধতা। হঠাৎ চকী মেলি অমিতে দেখিলে ৰশ্মিৰেখা ঘৰৰ বাহিৰত খিৰিকীখনৰ ওচৰত থিয় হৈ আছে। অমিত খিৰিকীৰ ওচৰলৈ গ'ল। অমিতে লক্ষ্য কৰিলে মুখমণ্ডলত তাইৰ এক অদ্ভুত বিষাদৰ ছাঁ। ৰশ্মিৰেখাই ডাৱৰে আৱৰা চন্দ্ৰটোলৈ চাই আছিল। চন্দ্ৰটোৱে ডাৱৰৰ মাজেৰে ভুমুকি মাৰিব বিচাৰিছিল যদিও ডাৱৰে তাৰ লগত খেলি আছিল। ৰশ্মিৰেখাই ভাবি আছিল, বৰ্তমান মোৰ জীৱন আৰু এই চন্দ্ৰটোৰ মাজত কোনো পাৰ্থক্য নাই। দুয়োজনেই নিজৰ অৱস্থানত জটিল হৈ পৰিছে। ৰশ্মিৰেখাই এটি হুমুনিয়া কাঢ়ি পিছলৈ ঘূৰি চালে। ইয়াত কি কৰি আছা বুলি অমিতে মাত দিয়াত তাই উচপ খাই উঠিল।
আৰু কোনোফালে নোচোৱাকৈয়ে পোনে পোনে অমিতৰ ভৰিত পৰিল আৰু ক'লে, আপুনি মোক বিষ খুৱাই মাৰি পেলাওক, মই আপোনাৰ যোগ্য নহয়। অমিতে ক'লে, ইমান সহজ মৃত্যু তোমাক মই কেনেকৈ দিম? তুমি মোৰ ঘৰৰ চাফাই কাম কৰিব লাগিব, সকলোৰে প্ৰয়োজন পূৰণ কৰিব লাগিব, সকলোৰে যত্ন ল'ব লাগিব। হয়, আপোনাৰ ঘৰৰ সকলো কাম মই দাসী হিচাপে কৰিম আৰু অভিযোগ কৰাৰ কোনো সুযোগ নিদিওঁ। এই কথা কৈ তাই তাৰ পৰা যাবলৈ ধৰিলে। ক'লৈ যোৱা? মোৰ কথা এতিয়াও শেষ হোৱা নাই। অমিতে পুনৰ আৰম্ভ কৰিলে, আচল কথাটো শুনা, তুমি কোনো দাসী, কোনো চাকৰণী অথবা আধাপত্নী নহয়, তুমি মোৰ পত্নী, মাথো পত্নী। এই বুলি কৈ অমিতে ৰশ্মিৰেখাক সাৱটি ধৰিলে। তাইৰ দুচকুৰে চকুলো বৈ আহিল। তাই অমিতৰ চকুত চকু থৈ কথা ক'ব পৰা নাছিল। তাই মাথো ক'লে, মই ইয়াৰ বাবে যোগ্য নহয়। মোৰ অতীতক তুমি কেনেকৈ ক্ষমা কৰিবা? অমিতে ক'লে, প্ৰত্যেকৰে নিজস্ব অতীত থাকে আৰু তোমাৰো তেনেকুৱাই আছিল। তোমাৰ অতীতৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই মাত্ৰ এটা কথা জানো যে আমি এতিয়া এক আৰু আগত আছে আমাৰ ভৱিষ্যত। যদি আমি অতীতৰ কথা চিন্তা কৰি থাকোঁ, তেতিয়া আমি ভৱিষ্যতে উন্নতি সাধন কৰিব নোৱাৰিম। আমি আমাৰ ভৱিষ্যত সুন্দৰ কৰি তুলিব লাগিব। যদি মই কিবা ভুল কৰোঁ, তেতিয়া তুমি মোক বুজাই দিবা, আৰু তুমি যদি কিবা ভুল কৰা, মই আঙুলিয়াই দিম। এতিয়া মোৰ লগত যাবানে? এইবাৰ ৰশ্মিৰেখাই অমিতক আৱেগিক ভাৱেৰে সাৱটি ধৰে। কিছু সময় পূৰ্বে ডাৱৰৰ সৈতে যুঁজি থকা চন্দ্ৰটোৱে ডাৱৰ ফালি বাহিৰলৈ ওলাই আহিল। সি তাৰ পোহৰেৰে দুয়োকে আলোকিত কৰি সিহঁতৰ ভৱিষ্যত জীৱনৰ বাবে বাট দেখুৱাই দিলে। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।